দোকানত কোনো নাই না কি বাকীখিনি নিবার টাইমত মোক লাগি মনত পৰে এনাই দেখা দেখিয়ে নাই কি আলু কিবা হৈছে নেকি পয়া লাগে মানুহ ধৰেছে দেখোন নাই নাই হৰকান্ত দা আকৌ নাই ৰ কাষ্টমাৰ আনাই কোনেও সেইকাৰণে মন চন অলপ বেয়া লাগি আছিল তহঁতে হেলি এতিয়া মজা লাগিল দে আৰু মনটো সেইটো কথা আমিতো আহিমেই তই জানাই দেখোন হ'লেও আজি আজ অলপ দেৰি হ'ল না সেইকাৰণে মন চন অলপ বেয়া লাগি আছিল যা এতিয়া দুইটা স্পেচিয়েল চাহ বনাওগে বনাও ৰ বনাও কিয় নবনাৱে ভাই এতিয়া বনাই দিওঁ ৰ যা যা বনাও মজাকে ইলাচি চিলাচি দি বনাবি বনাও বনাও দেপৰা সবলাই ফোন চোন কৰিছিল নেকি দেখা দেখি নাই দেখোন তাৰ নাই ভাই আকৌ ফোন চোন কৰা নাই দেখোন ক'ৰবাত কিবা ধান্দা মাৰি আছে হেন পাইছো বাবাৰে বাবাৰে কি দেপৰা ইমান সোনকালে হৈছে বা নাম লি আছে তই নাজিৰ পিছে আমাৰ সোনকাল নাই তোৰে দেৰি হৈছে বাবা দে মৰে অলপমান দেৰি হ'ল কি কৰিবি ইয়াৰ গৰু চৰু বান্ধিব লাগে থাকে না পপলেশ্বৰ তই গৰুও বান্ধা মাজে মাজে বান্ধোতো তাৰ কথা বান্ধিব লাগে তই গুৱাহাটীৰ পৰা কিনে আহিলে ফপলা আহিলো ৰ কিন্তু চোৱাৰ বাচ্চা আপি তোৰ লগত কম বিল্লামি দিছে মোক গেল নাই তো আপিও গুচি দিবি তই আমাক চিলামত কম বিল্লামি কেন দিছিলি নহয় ভাইয়া ঠিক কিবা এটা কামত নহয় গুচি বেলেগা হ'লে হ'ব দে হ'ব ইচ্ছাকে ইচ্ছা কামত আহিছে গম পাইছো দে আৰু আমিও গম পাই পেলাই তোক বিল্লামিটো দিছো গম পাইছা পপলেশ্বৰ আমাক ইমান বেল বুলি ভাবিছে তই তোন দে আৰু বেয়া ল'বি নে আকৌ দা মেথে হেল তোন দে তই এতিয়া কি কৰোণা টেষ্ট কৰিছে না নাই ফপলা এতিয়াও হেলা কৰোণা চৰোণা আছে নেকি কৰোণা চৰোণা গুণবান নে গেল তই তাৰ মানে আজিকালি টেষ্টে কৰা নাই ইয়াৰ কাষত নবহো দেপৰা শুনছে ইয়াৰ পৰা অলপ দূৰত থাকাই ভাল ভাই হয় ইবা ক'ত ঘূৰি ফুৰিছি তাকেতো ভলা কালি টেষ্টটো কৰি ল'বি নহ'লে আমাৰ ওচৰে পাজৰে নাবি ভাই হৰকান্ত তই ঠিকে কৈছি গৰুৱাত ইতিয়াও হেলা বস্তু আছে হেলা কোনবান নে গেল বাজাৰত মানুহ দেখা নাই চাইকেল লৈ সোমাবাৰ উপায় নাই নহওক দে নহওক তোৰ মতে নহ'লে হ'ব আমাৰ মতে আছে নহয় দেপৰা ইয়াৰ কাষত বহাটো বেছি টাইম ভাল নবহে ইয়াৰ পৰা লাহেকে পাতলা হয়ে ভাল ঠিকে কৈছে তো ভাই এলা ভয় লাগে কৰোণা চৰোণা মোৰ তাকতে তই আমি দিও যাওঁ দে কেতিয়া পাইছো কি মই আহিলোৱে মাত্ৰ যাবাৰ হ'লে তোৰ ভাই যাওঁ দে যাওঁ তোৰ কাষত বলি গেৰাণ্টি নাই কৰোণা চৰোণা আহি যাব পাৰে কৰোণা বা ভয় দূৰ মোৰ দৰে মানুহৰ লগত এলা ভাইৰাছে পাত্তা হ'ব মই আৰু লাখ কি কৰিম লাহেকে ঘৰৰ দিকে যাই থাকো বহুদিন বকুলৰ গণ পোৱা নাই দেপৰা শেষ যা ই বোলে বকুলৰে গণ পোৱা নাই ইয়াৰ সঁচাকে কৰোণা হৈছি যো গাঁৱত খবৰটো দেৱা পতাপত যো পতাপত যো বহুদিন বকুলৰ মালা গাথা নাই বকুল তলত বহি বহুদিন বালি ঘৰ সজা হোৱা নাই বহুদিন বকুলৰ মালা গাথা নাই কি হ'ল হৰকান্ত তহঁতে আহিম বুলি দেখা দেখিয়ে নাই নৰগৈন দক মই যাওঁ ঘৰত দেখি কাম নাই আৰু মোৰ হৰকান্ত চিভিলত ফোন মাৰ ভাই মাৰোৱে ৰ হেল্ল' ছাৰ মই চেফটি পেৰা পৰা কৈছোঁ আমাৰ ইয়াতে চলি এটা বহুত দিন গুৱাহাটীত থাকি ঘৰত আছি এতিয়া সি বোলে বকুল ফুলৰে গণ বনাই ছাৰ আপোনালোক একবাৰ তাক চেকআপ কৰিব আহিলে ভাল আছিল মানে তাৰ কৰোণা পজিটিভ হয়তো আমি খাটাঙাৰ ছাৰ আৰু চলিটোৰ নাম ফপলাকান্ত হালৈ আৰু তাৰ ঘৰ ইয়াতে চেফটি পেৰাতে 2 নম্বৰ বাইলেন 5 নম্বৰ ঘৰটো ঠিক আছে ছাৰ ঠিক আছে আপোনালোক একবাৰ সোনকালে আহি যাওকচোন দেপৰা আহি আছে ৰ নিবা পাব বেটা জ্বালা ভালকে ভাই পাক দে পাক অলপ জ্বালা পাক টেষ্ট নকৰা মজা হ'ব বেটাই দেপৰা তো চা পকা লাগা দেখোনে পকা লাগাক মাটি খবৰটো দেৱে ৰ ই কথা গাঁওখনতে বিলাই দিব ধুনীয়াকে ভাই মাত পকা লাগা ইফালে শুন কি হৰকান্ত দা মোক মাতছিলি পকা লাগা এন্দজি ফপলা আছে তাৰ কৰোণা হৈছিতো গম পাইছে না বনাই তই যা খবৰটো কথা গাঁওখনতে দিওঁ কালে হৰকান্ত দা কি কয় কৰোণা হৈছি মই কলে ইচ্ছে কথা মানুহকে কওঁ যা ৰখি লাভ নাই ইয়াৰ পতাপত চবকে খবৰটো দিগে যাওঁ দে মই যাওঁ হৰকান্ত মৰিলে ফপলা ভালকে ভাই যো ভুল বিল্লামি হ'ব তাৰ যো আমি আৰু ঘৰৰ দিকে যাওঁ ভাই যো আমাৰ ঘৰত আৰু এম্বুলেন্স কি আহিল কিবা গড়বড় হৈছে নেকি তোমাৰ নাম ফপলাকান্ত হালৈ নেকি ছাৰ হৈ দিয়ক মই ফপলাকান্ত হালৈ কিন্তু কিয় বিচাৰিলাক মোক কওকচোন তুমি যে কৰোণা হোৱাৰ পিছতো কৰোণা টেষ্ট কৰা নাই চাৰিওফালে ঘূৰি ফুৰি আছা তুমি নাজানা নেকি মূৰ্খ নেকি তুমি কি কয় শেষ যা হৰকান্ত আৰু এতিয়া প্ৰায় খেচৰামি কৰিছি নিশ্চয় হাতত দৌৰে কাম হ'ব ৰ বেটা মই দুহাতক মছলা দি আছো
এই কি ভাবিছা তুমি বলা এতিয়া সোনকালে আমাৰ লগত বলা স্যার 120 দিয়া মোৰ কৰোণা নাই লাগে এতে টেষ্ট কৰক গম পাবই নহয় তোমাক যিটো কৈছো সেইটো ভালদৰে শুনা নহলে পৰিণাম বেয়া হ'ব আৰু এটা কথা কোৱা তুমি কাক কাক লগ কৰিছিলা এইকেইদিনত মইতো পাইছিলোৱে এণ্ডৰ দকে উদাই নেৰো এণ্ডৰ দকে বাচাম মই স্যার মই বেছি মানুহক লগ কৰা দিয়ক এই দুটা লগত চলিকে লগ কৰিছো এই হৰকান্ত আৰু টেপৰা বুলি কয় আমাৰ এই গাঁৱৰে চেফটি পাৰাৰে হয় নেকি বলা তেন্তে তুমি ভালদৰে গাড়ীত বহা আৰু তাহাঁতৰ ঘৰকেইটা আমাক দেখুৱাই দিয়া স্যার হ'ব বলক বেটা তাকলাই মোক ফাঁচা কৰিছিলি দিছো ৰ মজা দিয়া তোক ওই ৰেপৰা এম্বুলেন্স দেখছা নেকি এইফালে হা নাই ভাই মই দেখা দিওঁ এম্বুলেন্স আহা নাই পেলে তাকেইতো ভবলাক বা নিলাক না নাই হে নিব কিয় নিব ওই টেপৰা আহি গৈছে দে এম্বুলেন্স ভাই আহি গেছি হে ৰা বেটিয়াক তোমালোক দুয়ে নাম হৰকান্ত আৰু টেপৰা হয়নে নহয় হয় স্যার আমি দুই হৰকান্ত আৰু টেপৰা আচ্ছা বলা তেন্তে গাড়ীত বহা এতিয়া হা স্যার এখানে তো আমাকে কুক নিবে খুঁজছি আমার করোনা নাই তো তোমালোকৰ হৈছে নে নাই হস্পিটেলতহে গম পাবা কৰোণা হোৱা মানুহৰ লগত লগ হৈছেতো বলা এতিয়া গাড়ীত বহা সোনকালে হাও স্যার বিদ্যা মা কসম আমার করোনা নাই আপনি লাগে টেস্ট করি নাছে কিয়াতে মই সেইবিলাক নাজানো তোমালোকে ভালদৰে যাবা নে মই বেলেগ ব্যৱস্থা হাতত ল'ব লাগিব ওই টেপৰা ভবলাই বয়াকে বাঁচা লাগাই বাৰো ভাই কি আরামি চলি আহি বলা সোনকালে বলা পলম কৰিব নালাগে কান্ত যাওয়া হসপিটাল লেগে নহলে গরু মারা দিব ভাই ভাই জো উপায়তো নাই আর কি করবি ফাঁসলা কামা গাড়ি ভাই উপায় নাই কিন্তু ফপলা হসপিটালত বেয়া মারিম দে কইছো না ভাই চান্স পালি তো অগ্রা মারিম তাক মুখ চুখ ফাটে দিম আন্ধারে মুন্ধারে পালি বলা বেটি দেৰি কৰিব নালাগে স্যার বলক একবার ঘরত মাত দিয়ে নেকি নালাগে বলা গাড়ীত উঠা বলক স্যার আর কি করবো উপায় নাই বলক স্যার